অসুস্থতা হৈছে বুলি কৰিশ্মা নাথ অসুস্থ হয়। বন্ধু বান্ধৱীসকল, নাগাৰা নামেৰে সমগ্ৰ অসমতে ভাইৰেল হৈ পৰা নাগাৰা নামৰ পাঠকনি কৰিশ্মা নাথ অসুস্থ, গুৰুতৰভাৱে অসুস্থ হৈছে কৰিশ্মা নাথ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকক মই আজি এটা অতিকৈ দুখৰ খবৰ দিওঁ যে কৰিশ্মা নাথ বৰ্তমান GMCHত চিকিৎসাধীন অৱস্থাত আছে। বন্ধু বান্ধৱীসকল, এয়া মই কোৱা নাই, এয়া বহুতো নিউজ পৰ্টেল আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে কৰিশ্মা নাথৰ এখন ফটো, য'ত কৰিশ্মা নাথ অসুস্থ বুলি দেখুৱাই থকা হৈছে। কিন্তু আমি আপোনালোকক জনাওঁ যে কৰিশ্মা নাথ অসুস্থ নহয়, এয়া সম্পূৰ্ণৰূপে ভুৱা প্ৰচাৰ চলি আছিল। হয় বন্ধু বান্ধৱীসকল, আমি আপোনালোকক জনাওঁ যে নাগাৰা নামেৰে পৰিচিত কৰিশ্মা নাথ সম্পূৰ্ণৰূপে সুস্থ। কৰিশ্মা নাথ অসুস্থ বুলি যি বাতৰি, যি ভুৱা বাতৰি প্ৰচাৰ হৈ আছিল, যি ফটোবিলাক ভাইৰেল হৈ আছিল, সকলোবোৰ ফটো একেবাৰে ভুৱা হয়। কৰিশ্মা নাথে নিজে জনায় যে তেওঁ বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ আৰু তেওঁ বৰ্তমানো সদায় দৈনিক নাম পৰিৱেশন কৰি আহিছে। বন্ধু বান্ধৱীসকল, আপোনালোকক আমি আকৌ এবাৰ জনাওঁ যে কৰিশ্মা নাথ যি অসুস্থ বুলি এটা ভুৱা প্ৰচাৰ চলি আছিল, সেই বাতৰিটো সম্পূৰ্ণৰূপে মিছা বাতৰি হয়। কৰিশ্মা নাথ সম্পূৰ্ণ সুস্থ, বৰ্তমান তেওঁ নাম পৰিৱেশন কৰিয়ে আছে। আপোনালোকে কৰিশ্মা নাথৰ নিজ মুখেৰে শুনক কৰিশ্মা নাথৰ মন্তব্য কি এই বিষয়ত। তেন্তে আপুনি কৰিশ্মা নাথৰ মন্তব্যটো শুনক, কিন্তু তাৰ আগত ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে আহক আমি কৰিশ্মা নাথৰ মুখেৰে শুনো তেওঁ কি কয়। নমস্কাৰ, মই শ্ৰী কৰিশ্মা নাথে আপোনালোকক জনাওঁ যে বহুতে ভুৱা প্ৰচাৰ কৰি আছে যে মানে মোৰ অসুস্থতা হৈছে বুলি। বৰ্তমান মই নুনমাটি গোপাল নগৰৰ নাম গাই আছোঁ। মোৰ একো দেহা বেয়া হোৱা নাই। এইটো যিটো মানে ফটো দি ভুৱা প্ৰচাৰ চলি আছে, আজি 6 মাহ 7 মাহমান আগৰে ফটো আছিলে। কোনো আগৰ ফটো হয় এইটো, যোৱা বছৰ কালী পূজাত আছিলে। কোনোৱে চিন্তা কৰিব নালাগে, বৰ্তমান ভালে আছোঁ। আৰু যিসকলে ভুৱা প্ৰচাৰ কৰিছে তেওঁলোকক অনুৰোধ জনাওঁ যে নাম গাই আছোঁ আৰু কোনোৱে চিন্তা কৰিব নালাগে।